मोर এই ভিডিওটো কেৱল সেই সকল ব্যক্তিৰ বাবে যিয়ে নিজৰ জীৱনত সাকসেস কৰিবৰ বাবে আজি বিশেষভাৱে ভোকাতুৰ নিজৰ জীৱনত বিশেষ কিবা এচিভ কৰিবৰ বাবে আজি বিশেষভাৱে ভোকাতুৰ সাকসেস 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 কেৱল এই শব্দটোৱে যাক 24 ঘণ্টা পাগল কৰি পেলাইছে নিজৰ জীৱন পৰিৱৰ্তনৰ বাবে যিয়ে আজি সকলো পৰিত্যাগ কৰিছে মাই ডিয়াৰ ফ্ৰেন্ডছ তুমি যদি এনেকুৱা এটা ভোকাতুৰ ব্যক্তি হৈ থাকা তেনেহলে তোমাক ইয়ং মোটিভেশন চ্যানেলের পৰা মোস্ট ওয়েলকাম তোমার পেটত যদি হসাকৈ সাকসেসৰ ভোক থাকে তেনেহলে তুমি আগুৱাই যোৱা নহলে তুমি পিছুৱাই যোৱা তোমার কারণে এই ভিডিওটো নহয় ব্রাদার তুমি যদি ভাবি থাকা যে সাকসেস এইটো তো অলপ চেষ্টা কৰিলেই পোৱা যাব কিছু টকা আৰু কিছু শিক্ষাগততা যোগ্যতা থাকিলে সাকসেসফুল হোৱা যাব জীৱনত মজ মস্তি কৰোতে কৰোতে সাকসেসফুলক হাতৰ মুঠিত পোৱা যাব তেনেহলে তোমাৰ জীৱনত সকলোতকৈ ভুল ধাৰণা এইটোৱেই নো 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 তোমাৰ প্ৰতিটো উশাহ নিশাহকে ডেডিকেট কৰিব লাগিব তোমাৰ ভিতৰত থকা সকলোখিনি এনাৰ্জিক ডেডিকেট কৰিব লাগিব এইবিলাক ডেডিকেট কৰাৰ আগতে তোমাৰ ব্ৰেইনত প্ৰসেস হোৱা প্ৰতিটো থটকে সাকসেসফুল থটত পৰিণত কৰিব লাগিব তুমি যদি বাৰে বাৰে প্ৰচেষ্টা কৰি এই কামবিলাক কৰি থাকা তেনেহলে তোমাৰ মাইন্ড পাৱাৰ ইমানখিনি এনাৰ্জি দিব তোমাৰ ভিতৰৰ পৰা এনেকুৱা অনুভৱ হ'ব যে মই এটা গোটা পাহাৰ ভাঙি চুৰমাৰ কৰি দিব পাৰিম তোমাৰ এনাৰ্জি লেভেল যেতিয়া ইমানখিনি বুষ্ট হ'ব তেতিয়া আজি যিটো কাম তোমাৰ ওচৰত অসম্ভৱ হৈ থিয় দিছে সেই কামটোৱে তোমাৰ ওচৰত সমাধান হৈ থিয় দিব তোমাৰ এনাৰ্জিৰ ওচৰত সেই কামটোৱে সৰু হৈ যাব প্ৰতিটো মিনিট প্ৰতিটো সেকেন্ড প্ৰতিটো ঘণ্টা প্ৰতিটো দিন প্ৰতিটো সপ্তাহ প্ৰতিটো বছৰ তোমাৰ কামত লগাব লাগিব গোটেই দিন কাম কৰাৰ পিছত ৰাতিত কি কৰিছা হেতু এটা বিষয় প্ৰতিটো দিন ৰাতিপুৱা কেনেকৈ আৰম্ভ কৰিছা হেতু এটা বিষয় শনিবাৰে কি কৰিছা ৰবিবাৰে কি কৰিছা প্ৰতিটো ফ্ৰী টাইমখিনি কি কামত লগাইছা হেতু এটা বিষয় তোমাৰ একফালে সাকসেস লক আৰু আনফালে ফেলিয়াৰ ক্লক দুটাই প্ৰতি সেকেন্ডত ঘূৰি আছে তুমি এই ভিডিওটো চাই আছা কোৱা আজি কিমান ডেট আৰে ই যিমানেই নহওক কিয় ই গুচি গৈ আছে আৰু কিছু সময়ৰ পিছত সম্পূৰ্ণ গুচি যাব ইয়াতে তুমি কিবা কৰা বা নকৰা তুমি কিবা কৰিব নোৱাৰিবা এই কাহিনীটো লিখা আজি বন্ধ কৰি দিয়া কাৰণ ভৱিষ্যত এই কাহিনীটো শুনোৱাৰ বাবে তোমাক নেথাকিব মানুহ নেথাকিব টকা এই ইয়াং বয়সত যদি তোমাৰ ওচৰত কিবা কৰিবৰ বাবে এনাৰ্জি নাথাকে তেনেহলে তোমাৰ চাৰিওকাষে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰা যে জীৱনত সফলতা কৰিব নেপাৰিলে মৃত্যু অনিবাৰ্য ইউ হ্যাভ টু উইন অর ইউ হ্যাভ টু ডাই কাৰণ তোমাৰ সন্মুখত যেতিয়া দুটা ৰাস্তা খোলা থাকিব তেতিয়া তুমি যিকোনো মূল্যই সাকসেসৰ ৰাস্তাটোৱে বাছি উলিয়াবা মানুহে যেতিয়া ডো অর ডাই সিচুৱেচনত পৰে তেতিয়া ডোকে বাছি লয় তুমি কেতিয়াও হাৰিব নোৱাৰা এই সাকসেসৰ বাহিৰে তোমাৰ জীৱনত অন্য কোনো ৰাস্তা নাই